নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই আৰু বিশেষ আজি ক'বলগীয়া একো নাই। মনোজ ভাই যিটো চেনেল আছে, মনোজ ভাই কিয় ক্ষমা খুজিব লগা হ'ল, কি কাৰণে তেনেকুৱা হ'ল, মানে কথাটো বিশেষকৈ একো নাই। মানুহে কেতিয়াও জাতিক অপব্যৱহাৰ কৰিব নালাগে। মানুহ চব একেই। যেনেকৈ চবকে কাটিলে তেজ একেই ওলাব, ৰঙাই ওলাব। ধৰ্ম জাতিক লৈ কেতিয়াও এইবিলাক বেয়াকৈ ক'ব নাপায়। আৰু ভুল হৈ গৈছে, একো নাই। আৰু ক্ষমা খুজিছে বুলিও কোৱা শুনিছোঁ, আৰু মোবাইলত চাইও আছোঁ বাৰু। ভাল লাগিছে। ভুল হৈ যায়, মানুহৰ অকস্মাতে ভুল হৈ যায় বাৰু। একো নাই, দিয়ক, ক্ষমা কৰি দিব। হয়তো কেতিয়াবা আমাৰো ভুল হ'ব পাৰে বা সকলোৰে ভুল হয়, আৰু ক্ষমা খুজিছে। আৰু বেলেগসকলকো কৈছোঁ, জাতিক কেতিয়াও অপব্যৱহাৰ কৰিব নালাগে। মানুহেই সদায়, যি মানুহে নহওক, চব মানুহেই। কোনো ক'লা বগা এইবিলাক মানুহ জাত বিজাত কোনো কথা নাই, চব মানুহেই। একো নাই, বেছিকৈ ট্ৰল চল দিব নালাগে। এইবিলাক মানুহৰ সদায় বহুত ৰাইজে চাই থাকেতো ভিডিঅ'। এইবিলাক মানুহক কেতিয়াবা বেছি ডাউন দিলে মানুহ বেয়া কিবা ভাবি ল'ব পাৰে, বেয়া ডাউন দি হেৰি হৈ যাব পাৰে। সেইকাৰণে এইবিলাক বেছি ট্ৰল দিব নালাগে। আৰু মই জনাত ক্ষমা খুজিছে লখিমপুৰত আহি, ভালেই হৈছে বাৰু। যি হৈছে, ক্ষমা খোজাৰ কাৰণে ভাল পাইছোঁ। আৰু বেলেগ একো বিহিত ব্যৱস্থা ল'ব নালাগে। আমাৰ দীপক ছাৰে অৱগতে একো নাই, হৈ যায়, মানুহৰ ভুল হৈ যায়, সেইবুলি ভাবি ল'ম। আৰু মানুহৰ ভুল নহয়নো কাৰ ভুল হ'ব ন? ভুলৰ ক্ষমা থাকিলে ভাল, একো নাই, হৈ যায় বাৰু। একো নাই, ভিডিঅ'বিলাক চাই থাকিব। এনেকৈ মাজে মাজে আপোনালোকক ভিডিঅ' দিবলৈ আৰু চেষ্টা কৰিম। ভালকৈ বনাব নাজানিব পাৰোঁ, নতুনকৈ শিকি আছোঁতো বাৰু। যি কি নহওক, বনাই আছোঁ গাহৰি দানা। গাহৰি দুজনী পুহি আছোঁতো, সেইকাৰণে গাহৰি দানা বনাই আছোঁ পিছফালে। যিমান কাম থাকিলেওতো দানাটো বনাব লাগিব, গাহৰি ডাঙৰ কৰিব লাগিব না। কষ্ট কৰি আছোঁ আৰু কি হয় চাওক। দানা বনাই আছোঁ, এইটো কচু দিছোঁ, চাউল দিছোঁ, আৰু ইয়াত বিলাহী চিলাহী কিবা কিবি আলু চালু চব দি দিম। মানে এইবিলাক দোকানৰ পৰা বেয়া আলুবিলাক অনা হৈছে, চব দিয়া হ'ব। কামো কৰি থাকিবলগীয়া আছে, এইফালে গাহৰিও পুহি থাকিবলগীয়া আছে, চব কৰি আছোঁ আৰু উপায় নাইকিয়া হৈছে পূৰা। কাৰণ কষ্ট কৰিবই লাগিব, কষ্ট নকৰিলে আৰু ক'ত হ'ব। আজিকালিতো চাকৰি আশা গ'লেই, সেয়াহে। সেইকাৰণে দানাটো বনাই আছোঁ। গাহৰি দুজনী আছে, বেছি নাই। সেই দুজনীৰ কাৰণে এইটো বনাই থাকিবলগীয়া হৈছে। আৰু যোৱাকালি টেণ্টৰ কাম কৰিলোঁ, অকণমান দেৰিয়ে হ'ল বাৰু। টেণ্টৰ কাম কৰোঁতে আজিও এটা আছে, আজি খুটা চুটা পুতিম। কাৰণ কাইলৈ শনিবাৰ, পেণ্ডেলটো কাইলৈ বনাম। কাইলৈ শনিবাৰ খুটা পুতিব নাপায় কাৰণে আজিয়ে খুটা চুটা পুতি থ'ম। খুটা চুটা পুতিম, জোখ মাখবিলাক কৰি। তাৰপৰা কাইলৈ বেলেগ এটা জেগাত পেণ্ডেল আছে, ভাঙি আনি সেইটো লগাই দিম। ওচৰৰ দাদা এজনৰ তাতো কাম কৰি আছোঁ, মানে পেণ্ডেলৰ দানাটো বনাই লওঁ।